নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটি বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। কিতাপ পঢ়ি আচলতে মই ভাল পাওঁ আৰু গতিকে এখন খুব ভাল কিতাপ আছিল মোৰ ওচৰত, গতিকে ভাবিলোঁ সেই কিতাপখনৰ কিছু আপোনালোকৰ আগতো দাঙি ধৰোঁ, যিটোৱে আপোনালোকক সহায় কৰিব বুলি মই ভাবোঁ। কিতাপখন হ'ল আপোনাৰ মৃত্যুত কোনে চকু লুটুকিব। কিতাপখন লিখিছে ৰবীন শৰ্মাদেৱে। এইখন আচলতে ইংৰাজী কিতাপ আছিল, কিন্তু অসমীয়ালৈ অনুবাদ কৰা হৈছে। কিতাপখন বহুত ভাল, এইখন চাব পাৰে, ৰবীন শৰ্মাদেৱৰ। আজৰি সময়ত আচলতে মানুহে কিতাপ পঢ়িব লাগে। মই কিতাপ পঢ়োঁ, কিন্তু বহুত বেছি নহয়, কিতাপ পঢ়ি ভাল পাওঁ। এইখন কিতাপত কিছুমান সৰু সৰু অধ্যায় দিয়া আছে। তেখেতে অধ্যায় দিছে ইয়াত 101টা অধ্যায় ইয়াত দিয়া আছে। গতিকে ইয়াৰে প্ৰথমটো অধ্যায় মই আজি আপোনালোকৰ আগত দাঙি ধৰিম বুলি ভাবিছোঁ। তাৰ আগতেই যিসকলে মোৰ ভিডিঅ' আগতে চাইছে তেওঁলোকে ভিডিঅ'টো যদি ভাল পায় তেন্তে শেষলৈকে চাব, আৰু যদি ভাল পায় তেন্তে লাইক কৰিব আৰু আন বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ প্ৰথমটো অধ্যায়ত আছে আপোনাৰ অন্তৰৰ আহ্বান বিচাৰি উলিয়াওক। আপোনাৰ অন্তৰৰ আহ্বান বিচাৰি উলিয়াওক। এই অধ্যায়টোৰ তেখেতে কি লিখিছে মই কৈ যাম। ডাঙৰ হৈ অহাৰ সময়ছোৱাত এদিনাখন দেউতাই কোৱা কথাষাৰ মই কেতিয়াও নাপাহৰোঁ। বোপা, তোমাৰ জন্মৰ সময়ত তুমি কান্দিছিলা, জগতখনে হাঁহিছিল। তোমাৰ জীৱনটো এনেকুৱা ধৰণে জীয়াই থাকা যাতে তোমাৰ মৰণৰ সময়ত জগতখনে কান্দে আৰু তুমি হাঁহিব পাৰা। বহুত ধুনীয়া এষাৰ কথা তেখেতে লিখিছে ইয়াত। কি কৈছে মই আকৌ এবাৰ কৈছোঁ। বোপা, তোমাৰ জন্মৰ সময়ত তুমি কান্দিছিলা, কিন্তু জগতখনে হাঁহিছিলে। যিহেতু জন্মৰ সময়ত সেই কেঁচুৱাটোৱে কান্দে, কিন্তু বাকীসকলে এটা সন্তান প্ৰাপ্তিৰ কাৰণে সুখত তেওঁলোকে আনন্দ কৰে। কিন্তু তোমাৰ জীৱনটো এনেধৰণেই জীয়াই থাকিব কৈছে যাতে তোমাৰ মৰণৰ সময়ত, তোমাৰ মৃত্যুৰ সময়ত জগতখনে কান্দে আৰু তুমি হাঁহিব পাৰা। আমি এনেকুৱা এটা যুগত বাস কৰিছোঁ যে আমি পাহৰি পেলাইছোঁ জীৱনটোত কিনো আছে। হয়, নিশ্চয় সেইটো কথা সকলোৱে চিন্তা কৰিলে গম পাব যে আমি সকলোৱে পাহৰি গৈছোঁ সেইটোৰ কথা। আমি সহজতে চন্দ্ৰলৈ বুলি মানুহ পঠিয়াব পাৰোঁ, কিন্তু ৰাস্তাটো পাৰ হৈ নতুন প্ৰতিবেশীজনক মাত এষাৰ লগাবলৈ আমাৰ আহৰি নাই। হয়, আমি সহজতে চন্দ্ৰলৈ মানুহ পঠিয়াব পাৰোঁ বুলি কৈছে। য'ত মানুহ নাই, য'ত মানুহে বাস নকৰে তালৈ আমি মানুহ পঠিয়াব পাৰোঁ, কিন্তু য'ত অগণন মানুহ থকা স্বত্তেও, পৃথিৱীত অগণন মানুহ থকা স্বত্তেও ওচৰত যোৱা এজন নতুন প্ৰতিবেশীক আমি মুখৰ এষাৰ মাত দিবলৈ আমাৰ মাজত সময় নাই বা আমি টান পাওঁ। খুঁত নলগা গণনাৰে পৃথিৱীৰ চৌপাশে আমি মিছাইল নিক্ষেপ কৰিব পাৰোঁ, কিন্তু ল'ৰা ছোৱালীকেইটালৈ পুথিভঁৰাললৈ যাবলৈ আমাৰ সময় নোলায়। ঠিকেই কৈছে, কাৰণ ল'ৰা ছোৱালীক সময় দিবলৈ মানুহৰ আজিকালি সময়ৰ অভাৱ, আৰু বিশেষকৈ বেলেগ ঠাইলৈ যাবলৈ যদি সময় হয়, কিন্তু পুথিভঁৰালৰ যিটো আগতে যিটো প্ৰয়োজনীয়তা মানুহে অনুভৱ কৰে আজিকালি হয়তো নকৰে। পুথিভঁৰাললৈ যোৱাত হয়তো স্কুল কলেজত সেইটো বস্তু আছে, পুথিভঁৰালৰ যিটো প্ৰয়োজনীয়তা। ইমেইল, ফেক্স আৰু ডিজিটেল ফোন আদি সংযোগ সাধনকাৰী আহিলা আমাৰ আছে, তথাপিতো মানুহে বোধহয় ইয়াতকৈ কম সংযোগত কেতিয়াও থকা নাছিল। মানৱীয়তাৰ সৈতে আমি সংযোগ হেৰুৱাই পেলাইছোঁ। আমি উদ্দেশ্য পাহৰি গৈছোঁ। জীৱনৰ গুৰুত্বপূৰ্ণ কথাবোৰ আমি দেখা নোপোৱা হৈ গৈছোঁ। হয়, এইটো এটা গুৰুত্বপূৰ্ণ কথা লিখিছে। আমি ইমেইল, বেছিভাগ আজিকালি ইণ্টাৰনেটৰ জৰিয়তে মানুহে সংযোগ স্থাপন কৰে। মুখামুখি হোৱাৰ বিপৰীতে মানুহে ইণ্টাৰনেটৰ জৰিয়তে
বহুত দূৰে দূৰে কথা পাতি থাকে, সেইটো হয়, মানুহৰ বাৰ্তালাপটো হয়, কিন্তু কি হয় মুখামুখিকৈ মানুহে কথা পাতিলে যিটো হয় সেইটো বহুত দূৰত থাকি কথা পাতিলে সেইটো বস্তু ঠিক মানৱীয়তাটো নাইকিয়া হৈ গৈছে। হয়, সেইটো ঠিকেই কথা। তাৰপিছত তেখেতে লিখিছে, আৰু সেয়ে এই কিতাপখন পঢ়িবলৈ হাতত লোৱা পৰতে মই আপোনালোকক সন্মান সহকাৰে সুধিব খোজোঁ, আপোনাৰ মৃত্যুত কোনে কান্দিব? উত্তৰ পুৰুষৰ ওপৰত আপোনাৰ কেনে প্ৰভাৱ পৰিব? শেষ নিশ্বাস ত্যাগ কৰাৰ পাছত কেনেধৰণৰ উত্তৰাধিকাৰ আপুনি এৰি যাব? নিজৰ জীৱনৰ পৰা এটা কথা শিকিছোঁ যে জীৱনক যদি আপুনি গতি নিৰ্দেশনা দিব নোৱাৰে, জীৱনে আপোনাৰ গতি নিৰ্দেশ কৰিব। যদি আপুনি আনক সময় নিদিয়ে, আনক আপোনাৰ প্ৰয়োজনীয়তাটো অনুভৱ কৰিবলৈ নিদিয়ে, তেন্তে হ'লে আপুনি নোহোৱাত তেখেতে আপোনাৰ অভাৱ কেনেকৈ অনুভৱ কৰিব, সেইটো কৈছে। দিনবোৰ সপ্তাহলৈ বাগৰিব, আৰু সপ্তাহবোৰ বাগৰিব মাহলৈ, আৰু মাহবোৰ বাগৰিব বছৰলৈ, আৰু সোনকালে সকলোবোৰ পাৰ হৈ যাব, আৰু আপোনাৰ অন্তৰজুৰি জীৱনটো আধাহে জীয়াই থকাৰ দুখে সানি ধৰিবহি। আৰু মৃত্যুশয্যাত পৰি থাকোঁতে জৰ্জ বাৰ্নাৰ্ড শ্বক সোধা হৈছিল, জীৱনটো যদি পুনৰ আৰম্ভ কৰাৰ সুযোগ পায় কেনেদৰে আৰম্ভ কৰিব? তেখেতক সোধা হৈছিল। তেখেতে উত্তৰ দিলে যে তেওঁ অলপ সময় ভাবিলে আৰু গভীৰ হুমুনিয়াহ চাৰি ক'লে, মই হ'ব পৰা কিন্তু কেতিয়াও নোহোৱা মানুহজন হ'বলৈ ভাল পাম। তেখেতে কৈছে যে মই হ'ব পৰা, যিজন মই হ'ব পাৰিলোঁ হয়, কিন্তু হ'ব পাৰিলোঁহেঁতেন, কিন্তু কেতিয়াও নোহোৱা বা কেতিয়াও নহ'লোঁ সেইজন মানুহ। তেওঁ সেই শেষ পৰ্যায়তহে সেই কথাটো উপলব্ধি কৰিছে, মৃত্যুশয্যাত। মই এই কিতাপখন এইবাবেই লিখিছোঁ যাতে আপোনাৰ ক্ষেত্ৰতো এনে নহয়, যাতে সময়খিনি পাৰ হৈ যোৱাৰ পাছত যাতে আপোনালোকে উপলব্ধি নকৰে, সময় থাকোঁতে কথাখিনি উপলব্ধি কৰিব। লেখকে তেনেকৈ লিখিছে কথাখিনি। ব্যক্তিগতভাৱে বক্তা হোৱা বাবে মই বেছিভাগ সময় উত্তৰ আমেৰিকাৰ এখন মহানগৰৰ পৰা আন এখন মহানগৰলৈ বিমানেৰে গৈ বিভিন্ন অধিৱেশনৰ মূল বক্তৃতা প্ৰদান কৰোঁ, আৰু ব্যৱসায় আৰু জীৱন সম্পৰ্কে মোৰ অন্তৰ্দৃষ্টি আনৰ আগত আদান প্ৰদান কৰোঁ। আৰু যদিও তেওঁলোক সমাজৰ বিভিন্ন অংশৰ পৰা আহে, তেওঁলোকৰ প্ৰশ্নবোৰ মূলতঃ কেন্দ্ৰীভূত হয় এইটো কথাতে, জীৱনৰ ডাঙৰ অৰ্থ কেনেকৈ বিচাৰি পাব পাৰোঁ, কৰ্মৰ মাজেৰে কেনেকৈ স্থায়ী অৱদান দি যাব পাৰোঁ, আৰু পলম হৈ যোৱাৰ আগেয়ে জীৱন নামৰ যাত্ৰাটো কেনেকৈ উপভোগ কৰিব পাৰোঁ, সেইখিনি প্ৰশ্ন লেখকক সোধে বুলি কৈছে তেওঁ। আৰু তেওঁ উত্তৰত এইদৰে দিয়ে যে আপোনাৰ অন্তৰৰ আহ্বান বিচাৰি উলিয়াওক। মই বিশ্বাস কৰোঁ আমাৰ সকলোৰে বিশেষ প্ৰতিভা আছে, নিশ্চয় সকলোৰে এক বেলেগ বেলেগ সুকীয়া প্ৰতিভা আছে, যিবিলাক কোনো মূল্যৱান উদ্দেশ্যত ব্যৱহৃত হ'বলৈ অপেক্ষা কৰি আছে। আৰু আমি সকলোৱে ইয়াত অৰ্থাৎ পৃথিৱীত আছোঁ কিছুমান অসাধাৰণ উদ্দেশ্যৰ বাবে আৰু কিছুমান মহান লক্ষ্য সাধনৰ বাবে। আৰু তেখেতে কৈছে যে কিছুমান মহান লক্ষ্য সাধনৰ বাবে যিবিলাকে আমাৰ মানৱীয় সম্ভাৱনীয়তা প্ৰকাশ কৰোৱাব আৰু আমাৰ ওচৰত থকা ব্যক্তিসকলৰ জীৱনলৈকো মূল্য যোগাব। বিশেষ যিখিনি প্ৰতিভা আছে সকলোৰে, সেই প্ৰতিভাখিনিৰ কথা কৈছে। আৰু আপোনাৰ হৃদয়ৰ আহ্বান বিচাৰি পোৱা কথাটোৱে আপোনাৰ বৰ্তমানৰ চাকৰি এৰিবলৈ নকয়, নে বৰ্তমানৰ যিটো কৰি আছে সেইটো এৰি দিবলৈ নকয়, সেইটো কৈছে। ই সহজভাৱে এইটোহে কয় যে আপোনাৰ সৰ্বোত্তম গুণখিনি আপুনি কামত লগাব লাগিব, আৰু আপুনি যি ভাল পোৱা কাম কাজত মনটো কেন্দ্ৰীভূত কৰিব লাগিব, আপুনি কৰি ভাল পোৱা কামবোৰত মনটো কেন্দ্ৰীভূত কৰিব লাগিব। তেখেতে কৈছে যে আপোনাৰ যিখিনি গুণ আছে, যিখিনি প্ৰতিভা আছে, সেই সকলোখিনি প্ৰতিভা আপোনাৰ যি কাম সেই কামত লগাবলৈ গৈছে, আৰু আপুনি যিটো কাম কৰি ভাল পায় সেই কামটোহে কৰিবলৈ গৈছে, আপোনাৰ মনৰ বিপৰীতে কৰিব পোৱা নাই কাম। আৰু আপুনি আনে আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আনি দিব বুলি ভবাটো বাদ দিব লাগিব। হয়, সেইটো বহুত গুৰুত্বপূৰ্ণ কথা, কাৰণ আপোনাৰ জীৱনলৈ পৰিৱৰ্তন বেলেগে আনিব বুলি ভাবি থাকিলে নহ'ব, আপুনি নিজেই সেই পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব লাগিব। হয়, কিছুমানৰ জীৱনত বা বহুতৰে জীৱনত আচলতে বেলেগে প্ৰভাৱ পেলায়, কিন্তু বিশেষকৈ নিজে নিজৰ জীৱনত প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰিব লাগিব বা পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিব লাগিব। মহাত্মা গান্ধীয়ে কোৱাৰ দৰে পৃথিৱীত চাব খোজা পৰিৱৰ্তনবোৰ আপুনি নিজেই হওক। পৃথিৱীত যিবোৰ পৰিৱৰ্তন আপুনি চাব খুজিছে তাৰ
পৰিৱৰ্তনৰ কাৰণটো আপুনি নিজেই হওক আৰু এবাৰ যদি আপুনি ইয়াকে কৰে আপোনাৰ জীৱন সলনি হৈ যাব হয় তেখেতে কৈছে যে আপুনিহে আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰিব পাৰিব বা বেলেগে আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰিব বুলি ভবাটো অনুচিত গতিকে তেখেতে এইটোৱে ইয়াৰ দ্বাৰা ক'বলৈ বিচাৰিছে নিজক জানিবলৈ চেষ্টা কৰক নিজে ভাল পোৱা কাম কৰক নিজে যিটো কাম কৰি ভাল পায় সেইটো কাম কৰিলেহে আপুনি নিজে শান্তি পাব আৰু আনকো শান্তি দিব পাৰিব আৰু আপোনাৰ যিবোৰ সুপ্ত প্ৰতিভা আছে বা যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি আপুনি যি কৰি আছে সেই কৰি থকা কামখিনি সম্পূৰ্ণৰূপে লগাব লাগিব তেতিয়াহে কামটো ভালদৰে হৈ উঠিব আৰু তেখেতে এইটোও কৈছে যে সময়ৰ সেই সময়লৈ আপুনি ৰখি নাথাকিব সময় থাকোঁতে কামটো কৰিব কাৰণ সেই সময়লৈ ৰখি থকাৰ পিছত মানুহে অকল সেইটো উপলব্ধিহে কৰিব পাৰে যে মোৰ সময়খিনি শেষ হৈ গ'ল কিন্তু আকৌ সেই সময়খিনি ঘূৰি নাহে গতিকে সিমানখিনি আছিলে লেখকে বৰ ধুনীয়াকৈ এই অধ্যায়টোত খুব কমকৈ লিখি বহুত কথা বুজাবলৈ চেষ্টা কৰিছে আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ভাল পাইছে তেন্তে মোক কমেণ্ট কৰি জনাব তেতিয়া মই ইয়াৰ পাছৰ অধ্যায়খিনিও এটা এটাকৈ পঢ়ি চাবলৈ চেষ্টা কৰিম